Hello friends, welcome back to my YouTube channel and Simpy's vlog. কি খবৰ গাইস, আপোনালোক সকলো ভালে আছে নহয় জানো? আশা কৰো আপোনালোক সকলো ভালে আছে। মই সিম্পি আপোনালোকৰ মাজলৈ লৈ আহিছো আজি এটা নতুন ভিডিও। আজি ভিডিওটোত মই আপোনালোকক দেখাই আছো খামতি জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰা এজ ড্ৰেছ পোছাক। সো ভিডিওটো শেষলৈকে চাব, গম পাব মই কেনেকুৱা ড্ৰেছ পিন্ধিছিলো, খামতি জনগোষ্ঠীয়ে কেনেকুৱা ড্ৰেছ পিন্ধে। সো ভিডিও আকাৰে দেখাবলৈ চেষ্টা কৰিছো। ক'ৰবাত যদি কিবা কিবি ভুল ভ্ৰান্তি হয় আপোনালোকে মোক ক্ষমা কৰিব আৰু ভুলটো আঙুলিয়াই দিব বুলি মই আশা কৰিছো। সো ব'লক গাইস। ড্ৰেছযোৰ কেনেকৈ পিন্ধিলোঁ আপোনালোকক সকলোখিনি দেখাই দিম আৰু প্ৰতিটো বস্তুৰ প্ৰতিখন বস্ত্ৰৰ নাম আপোনাৰ খামতি আৰু অসমীয়াত দুইটাতে মই ক'বলৈ চেষ্টা কৰিছোঁ। যিমানখিনি পাৰোঁ কৈ দিছোঁ। অসমীয়াত কোনটো কি কয়, খামতিত কোনটো কি কয়, কোনখন বস্ত্ৰক কি কয়, এই সকলোখিনি মই আপোনালোকক কৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এতিয়া মই আপোনালোকক দেখাই দিম এই ড্ৰেছটো কেনেকৈ পৰিধান কৰে। এখন হৈছে আপোনাৰ অসমীয়াত আপোনাক এখন ক'লা মেখেলা বুলি কয়, এখন মেখেলা বুলি ক'ব। তাৰপিছত এইখন আপুনি এনেকৈ পিন্ধি ল'ব লাগিব। আপোনাৰ এইটো টপ হয়, যেনেকৈ আমি টপ বুলি কয় সেইটো টপ বুলিয়ে কয়। আৰু এইখন হৈছে আপোনাৰ মেখেলা, এইখন আপোনাৰ খামতিত চিন বুলি কয়। এইখন হৈছে আপোনাৰ চিন, এতিয়া আপোনাৰ মেখেলাখন আপোনাৰ চিন বুলি কয়। এইখন আপোনাৰ ৰিহা বুলি কয়, খামতি ভাষাত এখন লাঙত বুলি কয়। এইখন হৈছে লাঙত। আৰু এইখন আপোনাৰ দেখিছেনে দুটা চাইডে আপোনাৰ এইটো গেট বচা বুলি কয়। অসমীয়াত যেনেকৈ আপোনাৰ গেট বচা বুলি কয়, খামতি ভাষাটো আপোনাৰ এইটো গেট বচা বুলি কয়। এইটো এটা চাইডে আছে, একেখন ৰিহাতে আকৌ আপোনাৰ এইপিনে এটা আৰু এটা এইটো চাইডত আপোনাৰ দুটা চাইড দিছে। আপুনি দুটা চাইডে পিন্ধিব পাৰিব, ডিজাইন কৰি আপুনি দুটা চাইডে উলিয়াই ল'ব পাৰিব। এইখন হৈছে আপোনাৰ বোৱাৰী চিন। যিসকলে বিয়া পাতে তেখেতসকলে আমি যেনেকৈ অসমীয়াত হিন্দু ধৰ্মত আপোনাৰ সেন্দুৰ লয়, ঠিক সেইদৰে বুদ্ধিষ্ট ধৰ্মৰ লোকসকলে ইয়াতে সেন্দুৰ নলয়, আপোনাৰ এইখনে চিন লয়। এইখন হৈছে বোৱাৰী চিনটো হ'ব। এইখন কেনেকৈ পিন্ধি মই এবাৰ দেখাই দিছোঁ, আপোনালোকে চাই থাকিব। এইখন এনেকৈ মই এনেকৈ পকাই ল'লোঁ। এইখন আপোনাৰ যোনখন চিন হয়, চিনৰ ওপৰত মই এইখন আপোনাৰ বেৰিয়াই ল'লোঁ। এইখন ল'ব, এইখন পিন্ধিলোঁ এইখন পিন্ধা হৈছে বোৱাৰী। আৰু গাভৰুসকলে, ডেকা গাভৰুসকলে এইখন আপোনাৰ নিপিন্ধে। এইখন নিপিন্ধিলে গম পাব যে আপুনি গাভৰু। আৰু এইখন যেতিয়া পিন্ধি ল'লে এজনী ছোৱালী বা এজনী মহিলাই যেতিয়া এইখন পিন্ধি ল'লে, এইযোৰ আপোনাৰ এজনী বোৱাৰী হৈ গ'ল। কাটি দিয়ে ৰ'বা, এইটো কি বুলি কয়? এইখন দেখিছেনে ইমান দীঘল? এইখন বাৰু ক'ত মই পিন্ধিম ন? এখন ক'ত পিন্ধে ইমান দীঘল? আপোনালোকে ভাবিছে চাগে এইখন ক'ত পিন্ধে। চ' এইখন মই ক'ত কেনেকৈ পিন্ধে মই দেখাই দিছোঁ। এইখন আপোনাৰ ইয়াতে, এইখন হৈছে আমাৰ অসমীয়াত এখন কমৰৰ আপোনাৰ টঙালি বুলি কয়। অসমীয়া ভাষাত হ'লে এখন টঙালি হ'ব, আৰু খামতি ভাষাত হ'লে এইখন হৈছে আপোনাৰ চাইচিন। এইখন চাইচিন বুলি ক'ব। এইখন আপোনাৰ পিন্ধিব লাগিব ইয়াতে এনেকৈ। এইখন মই ইয়াতে আপোনাৰ এইখন লগাই ল'লোঁ। এইখন ইয়াতে মই এনেকৈ বান্ধি ল'লোঁ। আৰু মই বৰ্তমান এটা মাৰি দিছোঁ। এইখন হৈছে হ'ল। এইখন দেখিছেনে? এইখন বগাকৈ এইখন আপোনাৰ এইখন হৈছে চেলেং। এইখন আমাৰ অসমীয়া ভাষাত এইখন চেলেং বুলি কয়। এইখন হৈছে চেলেং। আৰু খামতি ভাষাত এইখন কোৱা হৈছে আপোনাৰ ফামাই। এইখন হৈছে আপোনাৰ ফামাই হয়। এই ফামাইখন আপোনাৰ মহিলা, পুৰুষ, আপোনাৰ গাভৰু সকলোৱে লয়। যেতিয়া এখন সমাজত ওলাই যায়, মন্দিৰত যায় বা মন্দিৰৰ ভাগক কোৱা হয় ইয়াত চং। এই চঙত যেতিয়া ওলাই যায়, সমাজখনত যেতিয়া ওলাই যাব, তেতিয়া এইখন আপোনাৰ ডেকা গাভৰু সকলোৱে ব্যৱহাৰ কৰে। এইখন এতিয়া আমি এনেকৈ লৈছোঁ, আমি এনেকৈ এখন ল'ব পাৰিম। এইখন মই এতিয়া আপোনাৰ এনেকৈ ল'লোঁ। চ' এইখন হৈছে ফামাই। এইখন আপোনাৰ খামতি ফামাই বুলি ক'ব। এনে অসমীয়াত এইখন আপোনাৰ চেলেং চাদৰ। এনেকৈ মই আপোনাৰ গোটেই ড্ৰেছটো পিন্ধি লৈছোঁ। চ' কেনেকুৱা লাগিছে ক'ব। তেখেতসকলে ড্ৰেছটো পিন্ধিবলৈ বহুত ভাল লাগে, বহুত ধুনীয়া হয়। চ' আপোনালোকে এবাৰ ক'বচোন তেখেতসকলে ড্ৰেছটো কেনেকুৱা হয়। মোক কিন্তু বহুত ভাল লাগিছে, এইটো ড্ৰেছ পিন্ধি মোক বহুত ভাল লাগে। চ' মোক কেনেকুৱা লাগিছে এবাৰ আপোনালোকে কমেণ্ট কৰি জনাব, আৰু তেখেতসকলে ড্ৰেছটো কেনেকুৱা হয় এবাৰ কমেণ্ট কৰি জনাব। এইটো দেখিছেনে ইমান ধুনীয়া এখন বেগ হয়। এখন বেগ হয়, অসমীয়াত এখন বেগ বুলি কয়। আৰু খামতি ভাষাত এইখন বেগখনক কোৱা হৈছে আপোনাৰ থুংটাই। থুং মোনা, আৰু টাই আপোনাৰ টাই জনগোষ্ঠীৰ যোনটো খামতি জনগোষ্ঠী, এইখন হৈছে থুংটাই। এইটো বেগটোক আপোনাৰ থুংটাই বুলি ক'ব। যেতিয়া আমি ড্ৰেছটো পিন্ধি যেতিয়া এখন সমাজলৈ ওলাই যাওঁ, তেতিয়া আপুনি এইটো আমি এনেকৈ ইয়াতে ব্যৱহাৰ কৰি ল'ব পাৰোঁ। এইটো ডেকা গাভৰু সকলোখিনি এই বেগটো ব্যৱহাৰ কৰে। চ' এইটো আপোনাৰ থুংটাই হয়। চ' গোটেই সম্পূৰ্ণ ড্ৰেছটো মই আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব। এইটো হৈছে আপোনালোকৰ খামতি জনগোষ্ঠীৰ ড্ৰেছটো হয়। চ' মই এবাৰ পিন্ধি ল'লোঁ। মই এইটো ড্ৰেছ পিন্ধি থাকোঁ। মই যেতিয়া মন্দিৰলৈ ওলাই যাওঁ বা মই চঙত ওলাই যাওঁ, তেতিয়া এই ড্ৰেছ মই পিন্ধি যাওঁ মই। চ'
চ' এইটো সম্পূৰ্ণ আপোনালোকক ড্ৰেছটো মই দেখাই দিলোঁ চ' কমেণ্ট কৰি জনাই দিব ড্ৰেছটো কেনেকুৱা লাগিলে যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ'বিলাক চাই আছে তেখেতসকলে মোক লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চোৱা নাই তেখেতসকলে এবাৰ চাবৰ বুলি মই অনুৰোধ কৰিছোঁ আৰু মোৰ ভুলবিলাক আঙুলিয়াই দিব বুলি মই আশা কৰিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ আজিলৈ বাই